কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আপোনালোক সকলোকে প্ৰিয়ংকা ব্লগছলে স্বাগতম জনাইছো আজি মই অন্য এটা ৰেচিপি লৈ আহিছো আৰু ৰেচিপিটো হৈছে ধাবা ষ্টাইল চিকেন কাৰী যেটো মই আগৰ মটন কাৰীটো মোৰ ষ্টাইলতে মই বনাইছিলো আৰু এই চিকেন কাৰীটো মোৰ ষ্টাইলতে বনাম তো মই মোৰ ষ্টাইলত মই কেনেকৈ বনাইছো আপোনালোকে প্লিজ চাই থাকক আৰু তেতিয়ালে আমি এটা ভিডিঅটো ষ্টাৰ্ট কৰো আহক এটি চিকেন লৈছো মই ফাৰ্ষ্টতে চিকেনখিনি মেৰিনেট কৰি লম চিকেনখিনি মেৰিনেট কৰিবলৈ মই ইয়াত দিছো হালধি জিৰা ধনিয়া পাউডাৰ চিকেন কাৰী মছলা আদা নহৰু পেষ্ট আৰু এচামুচ নেমু ইয়াত অইল দিও বুলি ক'লে আপোনালোকে দিব পাৰে মই অকমান দি দিছো আৰু এতিয়া মই এইখিনি মেৰিনেট কৰি আধা ঘণ্টামান মই থৈ দিম আপোনালোকে ডাইৰেক্ট বনাও বুলি ক'লেও বনাব পাৰে কেৰাহীত অলপ তেল দি ইয়াত মই পিঁয়াজখিনি ভাজি ল'ম মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম অলপ ৰঙচুৱা নিচিনা হৈছে দেখিছে এতিয়া মই এই পিঁয়াজখিনি মিক্সিত দি ল'ম সেইখিনি তেলতে লং ইলাচি দালচেনি তেজপাত দি দিছোঁ অকণমান লৰাই ল'ম আৰু এতিয়া মই মিক্সিত পিছি লোৱা পিঁয়াজখিনি ইয়াত দি দিম মই অকণমান পানীটো কম হোৱালৈকে মই এইখিনি ভাজি থাকিম পানীটো কম হয় যেতিয়া অকণমান তেল ওলাব মই তেতিয়া মাংসখিনি ইয়াত দি দিম যে অকণমান তেল ওলাইছে এতিয়া মই ইয়াত মাংসখিনি দিম মাংসখিনি এতিয়া মই অলপ টাইম ভাজি ল'ম মাংসখিনি আপোনালোকে যিমান টাইম ভাজিব তাৰ টেষ্টটো বেছি ভাল ওলাই গৈ থাকিব ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ নিমখ দি মই আকৌ এতিয়া লৰাম এতিয়া মই ইয়াত দিছোঁ আলু আলু আপোনালোকে দিবও পাৰে নিদিব পাৰে মই আলু দি পিনে এতিয়া মাংসখিনি মই ভাজি লৈছোঁ ধুনীয়াকৈ মই মাংসখিনি ভাজি লৈছোঁ আৰু এতিয়া মই ইয়াত দিম বিলাহী পেষ্ট মই আগতে বিলাহী দুটা মিক্সিত দি লৈছিলোঁ ইয়াৰ মই বিলাহীখিনি ইয়াত দি দিছোঁ দি লৈ পিনে এতিয়া ভালদৰে মই 5 মিনিটমান ভাজি ল'ম আৰু এতিয়া মই ঢাকন মাৰি অকণমান টাইম মই থৈ দিম আৰু এইফালে মই গৰম পানী একাপ কৰি লৈছোঁ কাৰণ গৰম পানী দিলে মাংস টেষ্টটো অলপ বেলেগে ওলায় মই এইফালে গৰম পানী কাপ কৰি লৈছোঁ এতিয়া মই গৰম পানী কাপ ইয়াত দি দিম অলপ টাইম মই এতিয়া লৰাই 10 মিনিটমান কম জুইত ঢাকনা মাৰি মই অকণমান সিজিবলৈ দিম আৰু মাংসটো যেতিয়া অলপ সিজা নিচিনা হ'ব তেতিয়া মই ইয়াত দিছোঁ আমুল ক্ৰীম আমুল ক্ৰীম দি মই 5 মিনিটমান থৈ দিম মোৰ হৈ গ'ল ধাবা ষ্টাইল চিকেন কাৰী এইটো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিল তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ তো এতিয়ালৈ আহোঁ বাই বাই